নমস্কাৰ, মই যিশুৰাজ জানমণি গগৈ আপোনালোকৰ বাবে আগবঢ়াই দিম অতি সোনকালে। যিহেতু অডিঅ'টো আপোনালোকলৈ মুকলি কৰি দিলোঁ আৰু খুব ভাল পাইছে, যিমানবোৰ আমাৰ কমেণ্টছ আহিছে। আৰু শ্বুটিঙত আছোঁ, শ্বুটিং আমাৰ 2 দিন সম্পূৰ্ণ হৈ গ'ল। সমীৰ দাই খুব ধুনীয়া ডাইৰেকশ্যন কৰিছে, বহুত আছে মানুহ, মই লাহে লাহে দেখাই যাম। বাট আজি আপোনালোকৰ বাবে মই স্পেচিয়েলি জানমণি গগৈজনীক দেখাম আৰু তাইক অলপমান দেখাম দেই। আৰু এইজনী হ'ল জানমণি গগৈ আৰু এইজনী হ'ল আমাৰ জানমণি গগৈ। অকণমান প্ৰফাইলটো দিয়ে। কথাটো হ'ল তাই এতিয়া তাইক গোটেইখিনি নেদেখাওঁ, তাইক বহুত দিন দেখা নাই আৰু সেইকাৰণে গোটেইখিনি নেদেখাওঁ। কথাটো হ'ল তাই গগৈয়ে হয়, তাইৰ উপাধিটো তাইতো গগৈ লিখে। আচলতে অকণমান প্ৰফাইলটো দিয়াচোন, নাও মানটো মই বেছি নিদিওঁ। তাইৰ আচলতে উপাধিটো গগৈ হয় আৰু জানমণিটো মই লগাই দিছোঁ। খুব ধুনীয়া ছোৱালী, আপাৰ আচামৰ খুব এজনী ধুনীয়া ছোৱালী, উজনিৰ। আপোনালোকে দেখা হ'ব খুব সোনকালে। এইবাৰ তাইৰ জানমণি গগৈ গানটো খুব ধুনীয়াকৈ আঁকোৱালি লওক আৰু মোৰ যিটো চেনেল কমেণ্ট শ্বেয়াৰ কৰক।